যিসকল মানুহে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণৰ বাবে অনলাইন এপ্লিকেশ্যন কৰিছিল সেইসকল মানুহৰ কাৰণে কিন্তু অসম চৰকাৰে ইতিমধ্যে ডাঙৰ আপডেট লৈ আহিছে। তো যিসকল মানুহে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ জৰিয়তে গছ পুলি ৰোপণ কৰিব সেইসকল মানুহে কিন্তু অনলাইনত গছ পুলিৰ লগত এখন সেলফি আপলোড কৰিব লাগিব। অসম চৰকাৰে কিন্তু স্পষ্টভাৱে কৈছে যিসকল মানুহে গছ পুলিৰ লগত সেলফি উঠি আপলোড কৰিব সেইসকল মানুহৰ বেংক একাউণ্টতহে অসম চৰকাৰে সোমাই দিব টকা। তো সেলফি কেনেকৈ আপলোড কৰিব লাগিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ইয়াৰ কাৰণে মই অফিচিয়েল ৱেবছাইটটো ওপেন কৰি ৰাখিছোঁ। আপোনালোকে যদি ওপেন কৰিব নোৱাৰে তেন্তে ভিডিঅ'ৰ মাজত কৈ দিম কেনেকৈ ওপেন কৰিব, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ওপেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে ওপৰৰ ৰাইট ছাইডত 3 লাইনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে লেফ্ট ছাইডত এনেকুৱা কেইটামান অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা আপোনালোকে 5 নম্বৰ লিখা চাব পাৰিব লগইন। তো লগইন যে লিখা আছে লগইন অপশ্যনত ক্লিক কৰি দিব লাগিব। লগইন অপশ্যনত যেতিয়াই ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত প্ৰথমে আপোনালোকে ইয়াতে দিব লাগিব মোবাইল নাম্বাৰ। আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত যিখন মোবাইল নাম্বাৰ দিছিল সেই মোবাইল নাম্বাৰখন কিন্তু ইয়াতে বহাই দিব লাগিব। বহাই দিয়াৰ পিছত তলত লিখা চাব পাৰিব ক্লিক হিয়াৰ টু গেট অন টাইম পাছৱৰ্ড। তো এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰত এখন OTP আহিব। OTP অহাৰ পিছত এণ্টাৰ OTP যি লিখা আছে এইটো ঘৰত OTP কেইটা বহাই দিব। OTP কেইটা বহাই দিয়াৰ পিছত অকণমান তলত 110101 কেপচা চাব পাৰিব। এই কেপচা কেইটা তলৰ ঘৰত বহাই ছাবমিট অপশ্যনত ক্লিক কৰি দিলে এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত লেফ্ট ছাইডত আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত যিবোৰ তথ্য দিছিল গোটেইখিনি তথ্য কিন্তু ইয়াতে চাব পাৰিব। তো চোৱাৰ পিছত ৰাইট ছাইডে লিখা চাব পাৰিব আপলোড প্লান্টেশ্যন ইমেজ। তো আপলোড প্লান্টেশ্যন ইমেজ যে লিখা আছে এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে প্ৰথমে প্লান নেম দিব লাগিব। আপোনালোকে যিখন গছ পুলি ৰোপণ কৰিব সেই গছ পুলিখনৰ নাম প্ৰথমে বহাই দিব। বহাই দিয়াৰ পিছত ৰাইট ছাইডে লিখা চাব পাৰিব চুজ ফাইল। তো চুজ ফাইল যে লিখা আছে এইটো অপশ্যনত আপোনালোকৰ ক্লিক কৰি দিব লাগিব। এইটো অপশ্যনত ক্লিক কৰি আপোনালোকে গছ পুলিৰ লগত এখন ফটো আগতীয়াকৈ উঠি চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। ৰাইট ছাইডে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰি বাকী কামখিনি কৰি দিব। মই যিহেতু এতিয়া সেলফিখন উঠা নাই, সেলফিখন উঠাৰ পিছতহে গোটেইখিনি কাম কৰিম। আপোনালোকে যদি সেলফি আপলোড কৰাত কোনো অসুবিধা পাই কৰিব নোৱাৰে তেন্তে এইটো ভিডিঅ' কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত ফুল প্ৰচেছটো দেখুৱাই দিম। আৰু এতিয়া আপোনালোকক জনাই দিছোঁ যিসকল মানুহে অফিচিয়েল ৱেবছাইটৰ বিষয়ে নাজানে সেইসকল মানুহৰ সুবিধাৰ্থে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত অফিচিয়েল ৱেবছাইটৰ লিংক দি থ'ম। সেই লিংকত ক্লিক কৰি আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।